অৰুণোদয় মহিলাসকলক বঞ্চিত কৰা হল কিয় জবাব লাগে জবাব কিয় সদৌ সম্প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ অৰুণোদয় আঁচনিৰ ৰাজনৈতিক হস্তক্ষেপ নচলিব অৰুণোদয় আঁচনিৰ ৰাজনৈতিক হস্তক্ষেপ নচলিব সকলো মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰক সকলো মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰক জিন্দাবাদ সদৌ সম্প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ সদৌ সম্প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ অৰুণোদয় আঁচনি ৰাজনৈতিক হস্তক্ষেপ নচলিব শুই থাকিব অৰুণোদয় কাটি দিয়ে নাম দিলে নাম নিদিয়ে কয় ফৰম নাই এনেকা ক'লে নহ'ব নহয় চিন্তা নাই পাব বুলি ক'ব আজিলৈকে পোৱা নাই আমি আসলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যে মিছা কথাবিলাক প্ৰমাণ কৰিবৰ কাৰণে বন্দাফোৰ বুলি কয় হিন্দীত শব্দটো বন্দাফোৰ কৰিবৰ কাৰণে এই প্ৰগ্ৰেমটো কৰিবলগীয়া হ'ল গাঁৱে গাঁৱে বহুত মহিলা আছে যিসকলে অৰুণোদয় পোৱা নাই ক'ব গ'লে মই মোৰ মতেতো কমচে কম 60%ৰ পৰা 70%ৰ ভিতৰত অৰুণোদয় মহিলা পোৱা নাই তেওঁলোকে এইবিলাক কথা ফাঁকি দি ৰাখিছে মানে বিভিন্ন প্ৰলোভনেৰে মানুহক দুৱাই ৰাখিছে দিম হিমন্ত বিশ্ব শৰ্মাৰ যিটো দিম না অৰুণোদয় দিম এই দিমটো কেতিয়াও পোৱালিয়ে হোৱা নাই আজিলৈকে মানুহবিলাকে আজি দিম এবাৰ দিম কাইলৈ দিম হয় নহয় সেইটো দিমৰ পোৱালি নহয় তো সেইকাৰণে আজি আমি ফুটাই দিছোঁ পোৱালিটো শাসকীয় চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহিলা সবলীকৰণ নামৰ বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু যথেষ্ট উন্নয়ন হৈছে বুলি দাবী কৰিছে সেইখনত আপোনালোকে আন্দোলন আৰু প্ৰতিবাদ তো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একো মহিলাৰ উন্নয়ন হোৱা নাই যদি চাই আপুনি ধৰ্ষণৰ মৃত্যু তাৰপিছত যদি যায় ঘৰুৱা হিংসাত মৃত্যু তো গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমৰ পজিশ্যন 1 নম্বৰত আছে তো আপুনি কেনেকৈ ক'ব যে মহিলা উন্নয়ন হৈছে বুলি সবলীকৰণ হৈছে বুলি মহিলা সবলীকৰণ হৈছে বুলি কোৱাৰ কোনো উপায় নাই যে থানাবিলাকততো ৰেকৰ্ডতো তেনেকৈ নকয় আৰু বাকী যিবিলাক আঁচনি লৈ আছে আঁচনিবিলাক অকল মাত্ৰ মহিলাবিলাকক ঠগিবৰ কাৰণে তেওঁলোকক 10,000 টকা দিয়ে গোটেই বছৰটো নহয় 4 বছৰমান দৌৰায় তো একদিনত এটা মানুহৰ হাজিৰা যদি কমেও যদি 300 টকা হয় 30 দিনত যদি তাৰ হৈ যায় 9,000 টকা হয় নে নহয় দৌৰাই নে নদৌৰাই সদায় দৌৰাই একদিনত যদি তো এক বছৰত সেই মানুহজনী 10,000 টকা যায় গমেই নাপায় 10,000 টকাৰ কাৰণে মানুহজনীয়ে কমচে কম 20-25 টকা খৰচ কৰি দিয়ে এইটোহে উন্নয়ন হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন আকৌ মিটিঙত যাব লাগিব চব মিটিঙত যাব লাগিব হয় নহয় এই পাম 10,000 টকা এটা দিব বুলি আশাতে বন্দী সেইটোৱে উন্নয়ন আৰু কি উন্নয়ন হিমন্তৰ একো উন্নয়ন নাই আজি প্ৰতিবাদত যি মহিলা অংশগ্ৰহণ কৰিছে এয়া সকলো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে অৰুণোদয় বঞ্চিত মহিলা সকলোবিলাক এতিয়া আপুনি চাওক হিমন্ত বিশ্ব শৰ্মাই লোভ দি পেলাই মানুহ লৈ যায় পইচা দিম তথা মিটিঙলৈ এই প্ৰতিবাদকৈ ওলাই আহিছে আমিতো পইচা দিয়া নাই কাৰোবাক দিছোঁ নেকি নিজৰ গাঁঠি ধন ভাঙি আহিছে কিমান মহিলা অংশগ্ৰহণ কৰিছে আজিতো প্ৰায় হ'ব আজি 300-400 মহিলাটো আছে ইয়াতে বিহালী সমষ্টিত লোকোৱা যি মহিলাসকলে অভিযোগ উত্থাপন কৰিছে চৰকাৰে দাবী জনাইছে বিহালী বিধানসভা সমষ্টিৰ মহিলাৰ কিমান সংখ্যক মানুহে অৰুণোদয় পোৱা নাই নাই মোৰ হিচাপততো প্ৰায় এতিয়া মানে মোৰ 60% মহিলাই অৰুণোদয় পোৱা নাই বিহালী সমষ্টিত বিহালী সমষ্টিৰ 60% মহিলা 2 লাখ ভোটাৰৰ ভিতৰত 60% ধৰক মানে আধাতকৈ বেছি মহিলা পোৱা নাই তো আমি দাবী জনাইছোঁ যে অতি সোনকালে এই মহিলাসকলক অৰুণোদয় প্ৰদান কৰিব লাগে আৰু অৰুণোদয় প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক পক্ষপাতিত্ব বন্ধ কৰিব লাগে কাৰণ বিজেপিৰ মানুহ হিতাধিকাৰী নেকি নিৰ্বাচন কমিটি বনাব দিছে উদ্ধৱ ভেটাৰক্ষা পাতে নেকি কোনোবাই তো বিজেপি যদি মানুহ ইলেকশ্যন কমিটি হয় চিলেকশ্যন কমিটি হয় তো কি হ'ব পাৰে গম পাইছে না বহুত ঠাইত কাৰোবাক মহিলাক অখালিক প্ৰস্তাৱো দিয়ে আমুক কৰিলেহে তমুকটো দিম বুলি কোৱা চান্স এটা পাই গ'ল ন গতিকে প্ৰথম কথা হৈছে বিজেপিৰ যে মেম্বাৰ দি পেলাই যে হিতাধিকাৰী কমিটি নিৰ্বাচন বনাইছে সেইটো প্ৰথম বন্ধ কৰি দিব লাগে বন্ধ কৰি দি চৰকাৰক দিব লাগে বিডিঅ'ক দিয়ক ডিচিক দিয়ক সমজিলা আয়ুক্ত আছে পঞ্চায়ত ছেক্ৰেটাৰী আছে যিবিলাক চৰকাৰী মানুহ আছে তেওঁলোকক দিয়ক কমিটি নিৰ্বাচক কমিটি এই বিজেপি মানুহক লৈ কমিটি কৰাটো বন্ধ কৰি দিব লাগে
রাজনৈতিক আরো না। পক্ষপাতিত্ব বন্ধ করো অরুণোদয় হিতাধিকারী নির্বাচনত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো অরুণোদয় আসনের নামত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো অরুণোদয় আসনের বঞ্চিত সকল দরিদ্র মহিলা ক্ষেত্রে অরুণোদয় প্রদান করো সরকারি পুঁজি বিতরণত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো সরকারি পুঁজি বিতরণত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো সরকারি পুঁজির নামত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো অরুণোদয় হিতাধিকারী নির্বাচনের নামত রাজনৈতিক পক্ষপাতিত্ব বন্ধ করো